হেই ৰ দেউতা ঐ ইমান ৰাতি ক'ৰ পৰা আহি আছা চিনেমা চাবলৈ গৈছিলো দেউতা চিনেমা কি চিনেমা ক'ৰ চিনেমা কাৰ চিনেমা জুবিনদাৰ চিনেমা দেউতা জুবিনৰ চিনেমা কি নাম হ'ব গম পাইছো মই ৰৈ ৰৈ বিনালে দেউতা এইটোৱে ঐ চিনেমা দেখোন কেতিয়াবাই শেষ হ'ল তই ইমান ৰাতি আহি আছা যে তাৰ মানে দেউতা চিনেমাখন চাই ইমান ভাল লাগছে তেতিয়া ভাবিলো দেউতাইতো এইটো চিনেমা চোৱা নাই চোৱা নাইতো সেইকাৰণে আৰু একবাৰ তোৰ নামত টিকেট কাটি তোৰ ভাগৰ খিনিও চাই আহিলো সেইকাৰণেহে মোৰ ৰাতি হৈছে নহ'লেতো মই গধূলিয়ে ঘৰত আহা মানুহ ঐ দেউতা এতিয়া আৰু তই চিনেমা চাব যাব নালাগে তোৰ ভাগৰ খিনি ময়ে চাই আহিলো যেতিয়া তই এতিয়া ভাত পানী খাই আৰামত শুই থাক ঐ গাধা মূৰ্খ কাৰোবাৰ ভাগৰ চিনেমা কোনোবাই চাব পাৰে নেকি ঐ গাধা একদম সঁচা কথা কবি কিন্তু তই আহি থাকোতে তোৰ হাতত এটা বটল থকা যেন দেখা পালো মই কি বটল ক'ত বটল ক'ত বটল ক'ত দেখা পালি বটল মোৰতো চকুত পৰা নাই তোৰ এই চকুৰ কাম নাই পাৱাৰ গৈছে ঐ হাৰামি তই মোক কি বুলি ভাবছা মোৰ 4টা চকু আছে 4টা চকু 4টা দুটা চকুটো দেখা পালো পিছে আৰু দুটা ক'ত লগাই থৈছা কিয় তই দেখা নাই মোৰ চশমাৰ 2টা চকু আৰু মোৰ 2টা চকু এই 4টা চকু দি তোৰ হাতত যে এটা বটল আছিল মই একদম ক্লিয়াৰ দেখা পালো ভাই তোৰ চকুৰ আৰু তোৰ চশমাৰ দুটাৰে ভেলিডিটি পাৰ হ'ল সেইকাৰণে তই উল্টা পাল্টা কিবা কিবিহে দেখা পা এনেই মোৰ নামত মিছা বদনাম ওলাইছা তাৰ মানে তই কি বুজাব বিচাৰিছা মোৰ চকুৰ পাৱাৰ নাই নাইতো ঐ দেউতা তোৰ যদি ইমানেই চকুৰ পাৱাৰ আছে তেতিয়াহ'লে কচোন তই পিন্ধি থকা চশমাযোৰ কি ৰঙৰ ৰহ খুলি চাই আছো কি ৰঙৰ এতিয়াই কৈ দিম কিয় খুলবা লাগে তই দেখোন চকুত চশমাযোৰ লগাই থৈছা তথাপিও দেখা নাপানা ঐ কি হলে ইমান হাল্লা কৰি আছা যে কি কমে দেউতা এই হাৰামিটো ইমান ৰাতি ক'ৰ পৰা বা আহি আছে হয় নেকি ইটো 1 নম্বৰ মস্ত হাৰামি হয় আহি গল নাৰদ ঐ মনে মনে কাৰ বদনাম কৈ আছা তোৰ বদনাম চাইছা না ই মুখে মুখে তৰ্ক কৰে ঐ এইটো দেখা পাইছা না কি একে কোবত পিঠি বহল কৰি পেলাম ই বিৰাট বাঢ়ি গৈছে লগাই দেং নেকি কেইটামান বুঢ়া ভালদৰে থিয় হৈ হ'ব নোৱাৰে আৰু সি লগাই দিব ঐ তোৰ মুখখন কিন্তু বেছি চলি আছে ঐ হাৰামি তই মোক বুঢ়া বুলি কৈছা তোৰ মুখত ককা বুলি নোলাই মানুহৰ নাইটাবিলাকে কিমান ধুনীয়াকে ককা ককা বুলি মাতে আৰু ই এটা হাৰামি ডাইৰেক্ট মোক বুঢ়া বুলি মাতে ঐ তই ইমান ৰাতি ক'ৰ পৰা আহি আছা চিধা চিধি উত্তৰ দে নহ'লে কিন্তু একদম টাঙোনৰ লগত লগাই দিম তাৰ লগত সব কথা ক'ব লাগে নকং মই কি কলি নকবি নকও ঐ হাৰামি ওৰে বাপৰে ইমান ডাঙৰ বটল মই দেখোন কেতিয়াবাৰ পৰাই কৈ আছো ইয়াৰ হাতত কিবা এটা বটল দেখা পাইছো দে যিয়ে নহওক ঠাণ্ডা ঠাণ্ডাও পৰিছে বটলটো ময়ে লৈ যাং দে